নমস্কাৰ। আমাৰ এই ঘৰৰ ওচৰতে এখন মাছৰ বজাৰ বহে। ইয়াত বিভিন্ন ৰকমৰ মাছ ওলায়। মোৱাৰ পৰা আদি কৰি শাল, শ'ল, কান্ধুলি, পাভ, বৰালি, ৰৌ, বাহু, চব, মিৰিকা, ৰূপচন্দা পৰা আদি কৰি বিভিন্ন ৰকমৰ মাছ ওলায়। ইয়াত বহুত মানুহে মাছ কিনিবলৈ আহে। মাছৰ ইয়াৰ সস্তাও বহুত। এতিয়া মোৱা মাছ কিনি আনিলোঁ আজি এই বজাৰখনৰ পৰাই। এই মোৱা মাছটো এতিয়া পাতত দিম। চব এই থালিখনত ৰেডি কৰি লৈছোঁ। মাছ, নহৰু, পিঁয়াজ, জলকীয়া, আপোনাৰ ধনিয়া পাত, তাৰ কিনাৰতে এই কলপাতখন ধুনীয়াকৈ জুইত অলপ জোৰাই লৈছোঁ তেল অকণ দি। এতিয়া এই মাছটো তাতে আপোনাৰ মোৱা মাছটোৱে দিছোঁ। আপোনাৰ চাই যাব কেনেকৈ কি কৰে। মোৱা মাছটোৱে দিয়া হ'ল। এতিয়া আপোনাৰ ইয়াত দিম আপোনাৰ ধনিয়া পাত। এতিয়া আপোনাৰ এই ধনিয়া পাত লাহে লাহে কিনাৰে কিনাৰে দিয়া হৈছে। তাৰপিছত এইটো আপোনাৰ পিঁয়াজ পাত দিছোঁ। তাৰপিছতে আপোনাৰ এইটো মান ধনিয়া দিয়াৰ পিছতে তাৰপিছত এইটো আপোনাৰ ভোট জলকীয়াটো দি দিলে এতিয়া পিঁয়াজ দিছোঁ। পিঁয়াজ সৰু সৰুকৈ কাটি তাত মোহাৰি তাৰ কিনাৰে কিনাৰে চব ধুনীয়াকৈ দি দিছোঁ। আপোনালোকে দেখিছে। এতিয়া ভোট জলকীয়াটো দিয়াৰ আগত দিছিলোঁ যদিও আকৌ এতিয়া পিছত দিছোঁ। এতিয়া নিমখ দিছোঁ। চাউলফালে নিমখ অকণ দি হেৰি কৰি দিছোঁ। আপোনালোকে দেখিছে কেনেকৈ কেনেকৈ চব বস্তুবিলাক দিয়া হৈছে। এতিয়া অকণমান কেঁচা মিঠাতেল কিনাৰে কিনাৰে দি দিছোঁ। তেতিয়া আপোনাৰ এই অকণমান নেমু চেপি দিছোঁ। গোল নেমু চেপিলে তাৰ চেণ্টটো টেষ্টটো সেই পাতখনে এতিয়া আপোনাৰ বন্ধ কৰি ধুনীয়াকৈ পাতখন জাপি ধুনীয়াকৈ ভাজত ৰাখি হেৰি কৰি দেখিছে আপোনালোকে কেনেকৈ হেৰি কৰিছোঁ। পাতখন হেৰি কৰা হৈছে। পাতখন হেৰি কৰি এতিয়া আপোনাৰ লাহেকৈ আপোনাৰ এই কেৰাহীখনৰ টাৱাখনত দি টাৱাখন গৰম তাৱাত দি ওপৰত আপোনাৰ অকণমান মিঠাতেল দি দিছোঁ। তেতিয়া পাতখন কোমলিব। তেতিয়া মাছখিনি আৰু গোটেই বস্তু ভালকৈ ধুনীয়াকৈ সিজিব। ঢাকনাখন লগাই দিলোঁ। ঢাকনাখন লগাই দিয়া অলপ সিজিব দিছোঁ। দেখিছেনে এতিয়া কলপাতৰ কালাৰটো চেঞ্জ হৈ গ'ল। ধুনীয়াকৈ বস্তুবিলাক ভিতৰত সিজি গৈছে। সেয়া দেখিছে। এতিয়া এয়া চেপানলে পাতখন তুলি কাঁহী এখন নমাই ল'ম। নমাই লোৱাৰ পিছত এতিয়া কলপাতখন লাহেকৈ খুলিছোঁ চব। খুলি দেখিছে ইমান সুন্দৰকৈ আপোনাৰ মাছখিনি আৰু চব তাত দিয়া বস্তুবিলাক ধুনীয়াকৈ সিজি গৈছে। ইমান দেখিবলৈ ভাল লাগিছে নহয়। আপোনালোকে লোভৰ পানী পৰিছে চাগে। যদি লোভৰ পানী পৰিছে এটা লাইক কৰি দিব। এয়া চাওক এতিয়া পিটিকা ৰেডি হৈ গ'ল। পিটিকাৰ ওপৰতে এটা বিজলকীয়া আকৌ কিনাৰতে নেমু। লগতে এয়া কান্ধুলি মাছো আনিছিলোঁ। এয়া ফ্ৰাই কৰি ওপৰত অকণ পিঁয়াজ, এয়া আপোনাৰ জলকীয়া, ধনিয়া পাত অকণমান দি দিছোঁ। খাবলৈ টেষ্টি হ'ব। আৰু আপোনালোকে যদি চাই পিনি ভাল পাইছে আপুনি এটা লাইক দিব সুন্দৰকৈ।